নমস্কাৰ, মই পল্লৱী আৰু সকলোকে পুনৰবাৰ আদৰণি জনাইছো মোৰ ইউটিউব চেনেল পল্লৱী গাঁৱৰ সোৱাদলৈ। আশা কৰো আপোনালোকে ভালে আছে, কুশলে থাকক আৰু মোৰো ভালে বৰ্তমান। আৰু আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছো কেইটামান ধুনীয়া ধুনীয়া ফুলৰ চানেকি। আৰু বলক বেছি কথা নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শেষত আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। এই ফুলপাহ খুব ধুনীয়া লাগে বাচিলে আৰু আপোনাৰ একেবাৰে সহজ হয় ফুলপাহ। আপোনালোকে যদি এই ফুলপাহ ৰং মিলাই বাচে যদি তেতিয়া আৰু ধুনীয়া হয়। মাজৰ চকৰটো বেলেগ কালাৰ আৰু কিনাৰডোখৰ যদি বেলেগ ধৰণৰ ৰং দিয়ে তেতিয়া আৰু ধুনীয়া লাগে। আৰু আপোনালোকে গোটেই ফুলটো নুতুলিলেও অকল মাজৰ অংশটো, মাজৰ চকৰটো তুলিলেও ভাল লাগিব, এটা বেলেগ ধৰণৰ ফুল হ'ব। এই ফুলপাহো খুব ধুনীয়া লাগে ৰং মিলাই দিলে আৰু মেখেলাত বাচিলে বেছি ধুনীয়া লাগিব। এইটো চাইডতো আপোনালোকে আৰু এবাৰ ৰঙা এনেকৈ ফুল দি দিব পাৰে, তেতিয়াও ধুনীয়া লাগিব ফুলপাহ। এপাহ ফুল খুব সহজ হয় আৰু দেখিবলৈও ধুনীয়া লাগিব ৰং মিলালে। আৰু এই দুটা চৰাই খুব ধুনীয়া ফুল হয় এইটো। আৰু এজনী চৰাই নিদি এজনী চৰাইও দিব পাৰে, এনেকৈও ধুনীয়া লাগিব ফুলটো দেখিবলৈ। মোক কমেণ্ট কৰি কৈছিলে যে চিমুৰে বচা বুটা ফুলৰ চানেকি দিবৰ কাৰণে। মই আগৰ ভিডিঅ'ত দিয়া আছে চিমুৰে বচা বুটা ফুলৰ চানেকি, লিংকটো মই দি দিম, চাই ল'ব। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ ইমানেই আছিলে মোৰ। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আজিলৈ বিদায় ললো।